বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আসাম এগ্ৰ প্ৰজেক্ট ৰংগিয়াৰ তৰফৰ পৰা। বন্ধুসকল আজিৰ ভিডিঅ' টপিকটো আপোনালোকে লোকেল মুৰ্গী যদি পুহিছে, লোকেল মুৰ্গী আপোনালোকে একদিনৰ পৰা 60 দিনলৈকে বিক্ৰী কৰাকলৈকে কি মেডিচিন দিব লাগিব, কি ভেকচিন দিব লাগিব, সম্পূৰ্ণ তথ্য লৈ আপোনালোকৰ আগত উপস্থিত হ'লোঁ। বন্ধুসকল এইটোৰ ওপৰত ভিডিঅ' বনাবলৈ মোক বহুত বন্ধু বান্ধৱীসকলে কমেণ্টছ কৰি বা ফোন কল কৰি সুধি থাকে বা দাদা এটা ভিডিঅ' বনাওক এনেকুৱা ধৰণকৈ সুধি থাকে। সেইটো প্ৰব্লেমৰ কাৰণে মই আজি আপোনালোকৰ মাজত একদিনৰ পৰা আৰম্ভ কৰি একদম একদিন 0 ডেজৰ পোৱালিৰ পৰা আৰম্ভ কৰি 0 ডেজত এটা ভেকচিন দিব লাগে। এই ভেকচিনটো কেনেকুৱা দেওঁ, কোনে দিব, সেইটো আপোনালোকক মই কৈ দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। বন্ধুসকল একদিনৰ পৰা যদি আৰম্ভ কৰিছে, আপোনালোকে একদিনৰ পৰা আৰম্ভ কৰি লোকেল মুৰ্গীক আপোনালোকে কি ভেকচিন দিব লাগিব, কি মেডিচিন দিব লাগিব, কেতিয়া দিব লাগিব, এই সম্পূৰ্ণ তথ্যটো আপোনালোকৰ মাজত মই আজি দাঙি ধৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব বন্ধুসকল। আৰু বন্ধুসকল আপোনালোকে চাব যে এখন লোকেল মুৰ্গীৰ ফাৰ্ম যদি কৰে, তেতিয়াহ'লে মেডিচিন ভেকচিন যদি আপোনালোকে ইউজ নকৰে, তেতিয়াহ'লে ইয়াৰ পৰা প্ৰফিট বা লাভ কৰাটো বহুত টান হৈ পৰে। সেইকাৰণে আপোনালোকে জানি লওক আজি যদি আপোনালোকে লোকেল মুৰ্গীৰ ফাৰ্ম কৰিব বিচাৰিছে বা কৰি আছে, তেতিয়াহ'লে কি ভেকচিন মেডিচিন কেতিয়া কোনটো সময়ত কি মেডিচিন আপোনালোকে এপ্লাই কৰিব লাগিব ভাল লাভৰ কাৰণে, অধিক গ্ৰ'থৰ কাৰণে। তো আপোনালোকে চাই থাকক। মই আপোনালোকক পূৰা সম্পূৰ্ণ তথ্য আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই লওক। মই আপোনালোকক পূৰা লিখিত আকাৰে দি আছোঁ, আপোনালোকে জানি লওক। তো বন্ধুসকল একদিনৰ পৰা আৰম্ভ কৰি আপোনালোকে 60 দিনলৈকে কি ভেকচিন মেডিচিন ইউজ কৰিব লাগিব মই আপোনালোকক দেখাইছোঁ। মই ৰুটিন এটা বনাই লৈছোঁ, ৰুটিন বনাই লৈছোঁ। সেই ৰুটিন হিচাপত মই কাম কৰোঁ বা মেডিচিনবিলাক এপ্লাই কৰোঁ। তো বন্ধুসকল ইয়াৰ আগত মই আপোনালোকক দেখাইছোঁ, আগত আমি যে মেডিচিনবিলাক এপ্লাই কৰিম, এতিয়া মেডিচিনবিলাকৰ লগত আমি পৰিচয় হৈ লওঁ, কোনটো মেডিচিন কি কামত লাগে আৰু মেডিচিনটোৰ নাম কি। তো বন্ধুসকল মই ছাইডত আপোনালোকক দেখাই দিম, আপোনালোকে চাই ল'ব এইটো মেডিচিন কি কামত লাগিব বা মেডিচিনটোৰ নাম কি। মই আপোনালোকক আগত মেডিচিনটো দেখাই আছোঁ, আপোনালোকে মেডিচিনটো চিনি লওক আৰু নামটো জানি লওক। এইটো হৈছে বন্ধুসকল আপোনালোকে চাব, এইটো হৈছে লিক্সেন পাউডাৰ। আপোনালোকে চাই লওক, এইটো লিক্সেন পাউডাৰ মই দেখাই আছোঁ আপোনালোকক। এইটো 1 নম্বৰ গুচি গ'ল। তাৰপিছত এইটো হৈছে আপোনালোকৰ ভিটামিন MB প্লেক্স বা ভিটামিন A। এইটো ভিটামিন A আৰু ভিটামিন MB প্লেক্স। এইটো চাই আছে বন্ধুসকল আপোনালোকে, এইটো হৈছে মাল্টিভিটামিন ভিমাৰেল হয় আপোনালোকে যিটো চাই আছে। আগত বন্ধুসকল মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে মেডিচিনবিলাক আগত চাই লওক, চিনি লওক কোনটো মেডিচিনৰ কি নাম। আৰু এইটো চাই আছে আপোনালোকে লিভাৰ টনিক। এইটো ওপৰত মই দেখাই দি আছোঁ, মই ছাইডত দেখাই দি আছোঁ, এইটো লিভাৰ টনিক। তাৰপিছত আপোনালোকে চাই আছে, এইটো হৈছে এলবেণ্টাজল কৃমিৰ ঔষধ আপোনালোকক মই দেখাই আছোঁ। আৰু আপোনালোকে এতিয়া চাই আছে, মই আপোনালোকক দেখাই আছোঁ, এইটো হৈছে ভাৰ্চাকেল কেলছিয়াম। ইয়াৰ নাম হৈছে ভাৰ্চাকেল কেলছিয়াম। আৰু বন্ধুসকল আপোনালোকে চাব পাৰি আছে যে ভেকচিনো কৰিব লাগিব। আপোনালোকে জানে যে ভেকচিন কৰিব লাগিব। এতিয়া ভেকচিনটো মই আপোনালোকক দেখাব নোৱাৰিম, বা ভেকচিনটো আমি যেতিয়া আনো লগে পোষ্ট কৰোঁ 1 ঘণ্টাৰ ভিতৰত, কাৰণ ইয়াৰ আৰ্দ্ৰতা বা টেম্পাৰেচাৰৰ কথা আছে। সেইকাৰণে আপোনালোকে ভেকচিনটো তথাপি কেতিয়া দিব লাগে, কিমান সময়ত কোনটো ভেকচিন দিব লাগিব, ভেকচিনটোৰ নাম কি মই আপোনালোকক কৈ দিম, আপোনালোকে জানি ল'ব। কাৰণ মই যিটো ডিটেইলছ দিম, মই এখন ৰুটিন বনাই লৈছোঁ। এই ৰুটিন হিচাপত মই আপোনালোকক দি আছোঁ, মই ফ'ল' কৰোঁ এই ৰুটিনটো। আপোনালোকে নিশ্চয় এনেকুৱা ফ'ল' কৰিলে আপোনালোকে নিশ্চয় ইয়াৰ পৰা ভাল লাভালাভ কৰিব পাৰিব। তো বন্ধুসকল এই মেডিচিন কিন্তু আমি জানি ল'লোঁ, চিনি ল'লোঁ, ভাৰ্চাকেল কেলছিয়াম আৰু ভিমাৰেল। আৰু এটা মই ছাইডত এইটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। এইটো হৈছে গ্ৰ'মৰ। এইটো হৈছে গ্ৰ'মৰ, আপোনালোকে চাই লওক, এইটো গ্ৰ'মৰ এই মেডিচিনটোৰ নাম। তো বন্ধুসকল এই মেডিচিনখিনি আমি নামখিনি জানি ল'লোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে কি কৰিব লাগিব, কেনেকুৱা ইউজ কৰিব লাগিব, কেতিয়া ইউজ কৰিব লাগিব, কোনটো মেডিচিন কেতিয়া ইউজ কৰিব লাগিব, কেনেকুৱা ব্যৱহাৰ কৰিব। তো বন্ধুসকল চাই লওক। আৰু বন্ধুসকল এটা কথা, আপোনালোকে যে কমেণ্টছত লিখি দিব যিকোনো ধৰণৰ ভিডিঅ' লাগে, আপোনালোকে মোৰ কমেণ্ট বক্সত লিখি দিব। আপোনালোকৰ যিকোনো ধৰণৰ হেল্প বা কমেণ্টছত লিখি দিলে ভিডিঅ'টো যে দাদা অমুকৰ ওপৰত এটা ভিডিঅ' বনাওক, নিশ্চয় আপোনালোকে ভিডিঅ'টো পাই যাব। আৰু বন্ধুসকল চেনেলটো যদি নতুন হৈছে, তেতিয়াহ'লে
আপোনালোকে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব বন্ধুসকল এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট কৰিব লাগে বহুত এডিট কৰিব লাগে বহুত কিবা কিবি কৰিব লাগে বহুত জানকাৰী আপোনালোকক দিয়াৰ কাৰণে মই চেষ্টা কৰোঁ ইয়াৰ কাৰণে বন্ধুসকল এটা লাইক নিশ্চয় কৰি দিব এটা লাইক কৰিলে আপোনালোকৰ টকা পইচা নাযায় আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সম্পূৰ্ণ ডিটেইলছটো বুজি পাব কিছুমান বহুত মানুহ আছে ভিডিঅ'টো সম্পূৰ্ণ নাচায় মানে সম্পূৰ্ণ নাচালে মানে এনে কমেণ্টছ কৰে বা এনে ফোন কৰে দাদা অমুকটো অমুক হৈছে দাদা সম্পূৰ্ণ ভিডিঅ'টো চাওক তাৰপিছত কথা পাতক তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আশা কৰোঁ তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ বুজি চাব এতিয়া বলক আমি চাই লওঁ এতিয়া 1 দিনৰ পৰা 3 দিন 0 দিনত এটা ভেকচিন কৰিব লাগে সেইটো হৈছে মেৰিক্স ভেকচিন এই ভেকচিনটো কোনে কৰিব কেতিয়া কৰিব কেনেকৈ কৰিব মই আপোনালোকক এইটো লাষ্টত কৈ দিম মই একদম লাষ্টত টপিকটো জনাই দিম 1 2 3 দিন 1 2 1 2 3 3 নম্বৰ 3 দিনলৈকে আপোনালোকে লিক্সেন পাউডাৰ ইউজ কৰিব লাগিব তো প্ৰথমত আপোনালোকে কি কৰিব আপোনালোকক মই প্ৰথমৰ পৰা কৈছোঁ আপোনালোকে যেতিয়া 1 দিনত লৈ যাব 1 দিনত আপোনালোকে লৈ ফেলাই ORS মই সাইডত দেখাই দিছোঁ ORSটো মই দেখাও নাই চাগে ORSটো মই সাইডত দেখাই দিছোঁ ORSটো আপোনালোকে পানীৰ লগত মিক্স কৰি ফেলাই 1 লিটাৰ পানীৰ লগত মিক্স কৰিব ORSৰ 5 গ্ৰাম ORS পাউডাৰ হয় এইটো ORS আপোনালোকে মিক্স কৰিব পানীৰ লগত মিক্স কৰি প্ৰথমতে কোৱালিটি লৈ ফেলাই আপোনালোকে 5 গ্ৰাম পানী কি ORS 1 লিটাৰ পানীৰ লগত মিক্স কৰি সেই হিচাপত খাবলৈ দিব তাৰপিছত 1 দিনটো গুচি গেল আপোনালোকে তাৰপিছত 2-3 দিন আপোনালোকে লিক্সেন পাউডাৰ ইউজ কৰিব ৰাতিপুৱা ভাগত আপোনালোকে পানীৰ লগত মিক্স কৰি দিব এইটো কেনেকুৱা কিমান মাত্ৰাত ইউজ কৰিব লাগে আপোনালোকে পেকেটৰ গাত লেখাই থাকিব তাৰপিছত 4-5-6 দিন এইটো মই কৈছোঁ 4-5-6 নম্বৰ দিনত আপোনালোকে ভিটামিন এ বা ভিটামিন এমবিপ্লেক্স আপোনালোকে ব্যৱহাৰ কৰিব এইটো পানীৰ লগত মিক্স কৰি দিব 7 নম্বৰ দিনত আপোনালোকে এটা লাছটা ভেকচিন কৰিব লাগিব লাছটা ভেকচিন আপোনালোকে এইটো এটা চকুত ডিষ্টিল ৱাটাৰ লগত মিক্স কৰি ফেলাই এটা চকুত ভেকচিনটো কৰি দিব 1 টোপালকৈ তাৰপিছত 8 নম্বৰ দিনত আপোনালোকে ৰাতিপুৱা নিশ্চয় আৰু লিক্সেন পাউডাৰ ব্যৱহাৰ কৰিব তাৰপিছত 9-10 নম্বৰ দিনত আপোনালোকে ভিমাৰেল মই আপোনালোকক সাইডত আগতে ঔষধকেইটা দেখাই দিছিলোঁ ভিমাৰেল আৰু লিবোটাছ বা লিভাৰ টনিকটো ব্যৱহাৰ কৰিব 9-10 নম্বৰ দিনত 11-12-13 আপোনালোকে নীল দিব নীল মানে একো মেডিচিন নিদিব বগা পানী দিব আৰু ফিটটো দিব আপোনালোকে বগা পানীটো দিব আৰু ফিটটো দিব মানে এইটো মই মেডিচিনৰ তালিকাটো দি আছোঁ আপোনালোকে 11-12-13 নম্বৰ দিনত কোনো মেডিচিন দিব নালাগে মই নেদাও এই তালিকাখন মই ফলো কৰোঁ আপোনালোকে নিশ্চয় ফলো কৰিব ভাল ৰিজাল্ট বন্ধুসকল যিদিনা ভেকচিন কৰিব সেইদিনা কোনো ধৰণৰ মেডিচিন নিদিব সুদা পানী দিব 14 নম্বৰ দিনত আপোনালোকে IBD ভেকচিন এটা দিব এইটো পানীৰ লগত মিক্স কৰি দিলে খাবলৈ দিলে হৈ যায় IBD বা গাম্বুৰা ভেকচিন বুলি কয় এইটো 14 নম্বৰ দিনত দিব আপোনালোকে 15-16-17 তাৰিখ 15-16-17 দিন 15 নম্বৰ 16 নম্বৰ আৰু 17 নম্বৰ দিনত আপোনালোকে ভিমাৰেল আৰু লিবোটাছ আকৌ মিক্স কৰি পানীৰ লগত খাবলৈ দিব ভিমাৰেলটো দিব লিবোটাছ বা লিভাৰ টনিকটো দিব আপোনালোকে খাবলৈ দিব তাৰপিছত 18 নম্বৰ 18-19-20 নম্বৰ 21 নম্বৰ দিনত 18-20-19-20-21 নম্বৰ দিনত একো দিব নালাগে বগা পানী দিলে হ'ল খাবলৈ 22 নম্বৰ দিনত আপোনালোকে আকৌ লাছটা ভেকচিন কৰিব এইটো ৰাণীখেত ডিজিজৰ কাৰণে হয় লাছটা ভেকচিন কৰিব 22 নম্বৰ দিনত 23-24 তাৰিখত আপোনালোকে ভিমাৰেল আৰু ভাৰ্চাকেল দিব যিটো মই দেখাইছিলোঁ কেলছিয়াম ভাৰ্চাকেল ভিমাৰেলটো মাল্টিভিটামিন ভিমাৰেলটো দিব আৰু ভাৰ্চাকেল দিব এইটো 23 আৰু 24 নম্বৰ দিনত 25-26-27 নম্বৰ দিনত একো দিব নালাগে বগা পানী দিলে হ'ল 25-26-27 নম্বৰ দিনত একো দিব নালাগে মই ভালকৈ বুজাই দিছোঁ আপোনালোকে সম্পূৰ্ণটো চালে নিশ্চয় গম পাব 28-29 তাৰিখত আপোনালোকে ভিমাৰেল আৰু লিভাৰ টনিক দিব ভিমাৰেল আৰু লিভাৰ টনিক দিব 28-29 নম্বৰ দিনত 30-31-32ত একো দিব নালাগে মানে নীল আপোনালোকে বগা পানী দিব 33-34 তাৰিখত বা দিনত 33-34 দিনত আপোনালোকে ভিমাৰেল দিব লগতে গ্ৰ'মৰ যিটো মই দেখাইছিলোঁ গ্ৰ'মৰটো আপোনালোকে দিব পানীৰ লগত মিক্স কৰি পেলাই 35 নম্বৰ দিনত আপোনালোকে যদি কণীৰ কাৰণে মুৰ্গীকেইটা ৰাখে তেতিয়াহ'লে ফাউল ফক্স বুলি এটা ভেকচিন আছে এই ভেকচিনটো আপোনালোকে পাখা মানে পাখিৰ তলত একদম চামৰাৰ তলত 1 cc কৈ আপোনালোকে সময় পেলাই ভেকচিনটো দিব ফাউল ফক্স ভেকচিনটোৰ নাম আৰু যদি কণীৰ কাৰণে নাৰাখে
আপোনালোকে 70 দিনত যদি বিক্ৰী কৰি দিয়ে পোৱালিখিনি ডাঙৰ কৰি পেলাই তেতিয়াহ'লে এই ভেকচিনটো নকৰিলেও হ'ব 36 মানে 36 নম্বৰ দিনত আপোনালোকে ভিমাৰেল আৰু লিভাৰ টনিকটো দিব ভিমাৰেল আৰু লিভাৰ টনিকটো 36 দিনত 38 39 দিনত একো দিব নালাগে নীল বগা পানী দিব আপোনালোকে 40 নম্বৰ দিনত আপোনালোকে এটা পেলুৰ ঔষধ দিব পেলু এটো ঔষধটোৰ নাম হৈছে এলবেন্টাজল আপোনালোকক মই আগতে দেখাইছো ঔষধটা এলবেন্টাজল 41 42 দিনত আপোনালোকে দিব ভিমাৰেল লিভাৰ টনিক আৰু গৰমৰ তিনিটাই মিক্স কৰিব পানীৰ লগত মিক্স কৰি ফেলাই দিব এটো কিমান পানীত কিমান মিক্স কৰিব এটো ঔষধৰ গাত লিখাই থাকে 41 42 নম্বৰ দিনত আপোনালোকে এটো ভিমাৰেল লিভাৰ টনিক আৰু গৰমৰটো দিব 43 44 দিনত আপোনালোকে নীল একো দিব নালাগে 43 আৰু 44 নম্বৰ দিনত একো দিব নালাগে 45 নম্বৰ দিনত এটা আমেসা যেটো পায়খানাৰ এটা ঔষধ দিব এটো দিব লাগিব এটা এমক্সিসিলিন বা কক্সিডেস এনেকুৱা এটা ঔষধ আছে আপোনালোকে দিব তাৰপিছত 46 47 48 নম্বৰ দিনত একো দিব নালাগে 46 47 48 নম্বৰ দিনত একো দিব নালাগে বগা পানী দিব হোদা 49 50 নম্বৰ দিনত আপোনালোকে ভিমাৰেল ক্যালসিয়াম যেটো ভাৰসাকেল এটো আৰু আপোনালোকে গ্ৰোমৰ এটো মিক্স কৰিলে পানীৰ লগত মিক্স কৰি পেলাই খাবলৈ দিব 51 52 53 দিনত একো দিব নালাগে হোদা বগা পানী দিব 51 52 53 দিনত হোদা বগা পানী দিব 54 55 দিনত আপোনালোকে ভিমাৰেল গ্ৰোমৰ আৰু ক্যালসিয়াম এটো মিক্স কৰি পেলাই দিব 54 55 নম্বৰ দিনত ভিমাৰেল মই বাৰবাৰে কৈ আছো ভালকৈ বুজাই দিবৰ কাৰণে 54 55 নম্বৰ দিনত ভিমাৰেল গ্ৰোমৰ ক্যালসিয়াম এই তিনটা মিক্স কৰি পেলাই দিব 56 57 58 নম্বৰ দিনত একো দিব নালাগে 56 57 58 নম্বৰত একো দিব নালাগে হোদা বগা পানী দিব 59 60 নম্বৰ দিনত আপোনালোকে ভিমাৰেল ক্যালসিয়াম আৰু গৰমৰ এটো আপোনালোকে পানীৰ লগত মিক্স কৰি ফেলাই দিব আপোনালোকে এটো যদি ৰুটিনটো ফলো কৰে আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব বন্ধুসকল গ্ৰোথটো ভাল আহিব আপোনালোকে বেমাৰৰ পৰা হাত হাৰি থাকিব আপোনালোকে ভ্যাকচিন কেটা কৰি দিব আপোনালোকে যেটো ডিটেইলছ দিলে আপোনালোকে যদি ৰুটিনটো ফলো কৰে নিশ্চয় আপোনালোকৰ ভাল লাভালাভ হ'ব আপোনালোকে ইয়াৰ পৰা ভাল লাভ কৰিব পাৰিব লোকেল মুৰ্গী ফাৰ্মৰ পৰা তো বন্ধুসকল এটো আপোনালোকে 70 দিনলৈকে এটো চলাব যেটো ভিমাৰেল ক্যালসিয়াম আৰু গৰমৰ এটো ভিমাৰেল আৰু ভাৰসাকেল যেটো ক্যালসিয়াম আৰু গৰমৰ এটো আপোনালোকে 70 নম্বৰ দিনত বিক্ৰী কৰিব বিক্ৰী কৰালৈকে ব্যৱহাৰ কৰিব 2 দিন 3 মাজত যদি বেছি ৰাখে 2 দিন 3 মাজত ব্যৱহাৰ মানে গ্যাপ এৰি দিব দি পেলাই আপোনালোকে 2 দিন আৰু এটো ইউজ কৰিব এনেকুৱাকৈ ইউজ কৰিলে নিশ্চয় আপোনালোকে বেটাৰ ৰিজাল্ট পাব বন্ধুসকল আৰু সম্পূৰ্ণ ভিডিওটো দেখাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছো বন্ধুসকল চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব বন্ধুসকল আপোনালোকে লাইক এটা কৰি দিব এটা লাইক কৰিলে বহুত ভাল লাগে বন্ধুসকল আৰু যিকোনো ধৰণৰ ভিডিও লাগিলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি লিখিব মোৰ ডেসক্ৰিপচন বক্সত নাম্বাৰ দিয়া থাকিব আপোনালোকে যিকোনো ধৰণৰ পোৱালি হাঁহ কুকুৰা পাৰ চৰাই টাৰ্কি লোকেল মুৰ্গী সকলো ধৰণৰ পোৱালি মোৰ তাত এভেইলেবল মই নিজে ৰাচিৰ পৰা অসমৰ সকলো জায়গাত যে আছে আপোনালোকে লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে তো বন্ধুসকল সম্পূৰ্ণ ভিডিওটো দেখাৰ কাৰণে ধন্যবাদ জনাইছো বন্ধুসকল আপোনালোকৰ যিমান ফ্ৰেন্ডছ আছে ভিডিওটো শেয়াৰ কৰি দিব সকলে যাতে ভিডিওটো উপকাৰ আহে তো বন্ধুসকল থ্যাংক ইউ